ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি আহক এটা নতুন ব্লগলৈ আপোনালোকৰ মাজলৈ আহিলোঁ। মই আগতে তেনেকুৱাকৈ ব্লগ বনাই পোৱা নাই। अच्छा যি কি নহওক আজি ব্লগটো আপোনালোকে ठीक है চাওক। ভাল লাগিলে লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আজি ঘৰত মানে মাইকী ভাত নিদিবলৈ গৈছে, তেল নাই। সেইকাৰণে আজি আৰু তেল আনিব গৈছে, নহ'লে ভাত নিদিয়ে। সেয়ে আজি আৰু আহিলোঁ আৰু তেল নিব। ठीक है আৰু লগতে গৰমটোও বহুত দিছে, মানে যাবৰ ইচ্ছা আছিল, কিন্তু উপায় নাই। খাব লাগিলে কষ্ট কৰিব লাগিবই নহয়। মোৰ মাইকী নাই দেই, মই বিয়াই পতা নাই, ক'ত মাইকী থাকিব ন। নিজৰ জাইঙাটোৱে বিচাৰি নাপাওঁ, ক'ত গাৰ্লফ্ৰেণ্ড বিচাৰি পাম। এতিয়া মই দোকানত গৈ আছোঁ, চাবচোন। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ठीक है ফাইনেলি আহি পাই গ'লোঁ দোকান। এতিয়া আৰু বস্তুটো ল'ব লাগে আৰু। বস্তু ল'লোঁ যেতিয়া পইচাটো দিব লাগিবই ন। এতিয়া দোকানৰ পৰা ঘৰ যাই আছোঁ। তেল লৈ ল'লোঁ, अच्छा মিঠাতেল। মোৰ দৰে আৰু কোন কোন আছে এই দুপৰীয়া বজাৰ কৰিব আৰু বুলি বুলি আহিব লগা হৈছে। চাওকচোন মোৰ কষ্ট কেনেকুৱা, ইমান কষ্ট হৈছে, ভাবিলে বেয়া লাগে। আৰু আমাৰ ঘৰৰ পৰা দোকানখন মানে দূৰ হৈ ভৰি বিষাই গৈছে বোলাতে। আহি থকাতে আৰু ৰাস্তাত ফুল দেখা পালে। চাওকচোন কি ধুনীয়া ফুলি আছে ফুল। বহুত ভাল লাগে ন, কি ধুনীয়াকৈ ফুলি আছে। আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। আজিলৈকে বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। अच्छा ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ठीक है।